নমস্কাৰ, আপোনাক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ অমিতাৰ সৈতে ৰন্ধা বৰিয়লা মাছৰ এখন টেঙা আঞ্জা ৰেচিপি আগবঢ়াইছোঁ। লগতে এখন বৰিয়লা মাছৰে চাটনি। কমেণ্ট এটা কৰি জনাবচোন অমিতাৰ সৈতে মাছৰ আঞ্জা খাইছে নাই। আৰু মই ডাঙৰ মাছৰো বনাওঁ, খাবলৈ কিন্তু ভাল হয়। বৰিয়লা মাছ আনিছিলে, সেয়ে ভাবিলোঁ অমিতাৰ সৈতে ৰান্ধি খাওঁচোন। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু নতুনসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ মোৰ পাই থাকিব। ব'লক এতিয়া চাওঁ ভিডিঅ'টো। প্ৰথমেই মই বৰিয়লা মাছখিনি বাছি ভালদৰে ধুই নিমখ হালধি সানি পেন এখনত ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত অমিতা অলপ মই পিহনাত পিহি লৈছোঁ আৰু আলু এটা কাটি লৈছোঁ, বিলাহী দুটা লৈছোঁ। তাৰপাছত সেই পেনখনতেই মই অকণমান মিঠি গুটি ফুৰাই ল'লোঁ আৰু তাত মই বিলাহীখিনি দি দিলোঁ, দি অকণমান সিজিবলৈ দিলোঁ বিলাহীখিনি যেতিয়া আধা সিজিলে তেতিয়া মই তাত দিলোঁ পিহি থোৱা অমিতাখিনি আৰু আলুখিনি। সেইখিনিও মই ভালদৰে ভাজি ল'ম পানী নিদিয়াকৈ। তাতে মই নিমখ হালধিও দিছোঁ জোখমতে আৰু সেইখিনি মই ভালদৰে ভাজি ল'ম পানী নিদিয়াকৈ। 5 মিনিট 6 মিনিটমান সময় ভাজি লৈছোঁ এনেধৰণে। তাৰপাছত মই ইয়াত পানী দি দিছোঁ। 40% মান সিজিলে, বাকীখিনি সিজিবৰ কাৰণে মই পানী ব্যৱহাৰ কৰিছোঁ। আৰু পানীখিনি দিয়াৰ পাছত মই উতলিবলৈ দিলোঁ, সেয়া সিজিলেই প্ৰায়। তাৰপাছত মই তাত মান ধনিয়া অলপ দিছোঁ কাটি, আৰু তাত মই নেমু চেপি দিছোঁ। যিহেতু টেঙা আঞ্জা বনাইছোঁ, নেমুটো দিবই লাগিব, সেয়েহে নেমু টেঙা চেপি দিছোঁ। আৰু সেইখিনি দিয়াৰ পাছত মই তাত আৰু অকণমান পানী দিছোঁ, যিহেতু শুকাই গৈছে, আৰু অকণমান পানী দিলোঁ, দি উতলা আহিবলৈ দিলোঁ। দিয়াৰ পাছতে মই তাত ভাজি থোৱা বৰিয়লা মাছখিনি তাত মই দি দিলোঁ। মাছখিনি দিয়াৰ পাছত মই প্ৰায় 10 মিনিট সময় উতলাইছোঁ। যিটো মাছৰ আঞ্জা যিমানেই উতলে সিমানেই সোৱাদ লগা হয় খাবলৈ, সেয়েহে উতলিবলৈ দিলোঁ। এয়া হৈ গ'ল, দেখিছেনে, বৰিয়লা মাছৰ অমিতা দিয়া টেঙা আঞ্জা। এনেদৰে খাই চাবচোন আৰু মোক কমেণ্টত জনাবচোন কোনে কোনে খাইছে এনেধৰণে। তাৰপাছত লৈছোঁ বৰিয়লা মাছৰ চাটনি বনাবলৈ। প্ৰথমে ফ্ৰাই মাছ অলপ লৈ ল'লোঁ, বৰিয়লা মাছ। তাৰপাছতে মই আদা, নহৰু, জলকীয়া আৰু নেমু টেঙা অকণমান লৈছোঁ। তাৰপাছত সেইখিনি মই মিক্সি বাতিটোত ভৰাই লৈছোঁ। আৰু তাত মই নেমু টেঙা অকণমান চেপি দিছোঁ। টেঙা জ্বলা হ'লে ভাল হয় খাবলৈ। আৰু নিমখ অকণমান দিছোঁ, যিহেতু মাছ ভাজোঁতে দিয়া হৈছে, সেয়েহে অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰপাছত পানী অকণমান দিছোঁ, দি সেয়া মিক্সি বাতিটোত মাৰি ল'লোঁ। এয়া হৈ গ'ল, দেখিছেনে চাটনি। এনেধৰণে কিন্তু তৃপ্তিৰে এসাঁজ খাবলৈ বৰ ভাল হয়। আজিলৈ আহিছোঁ দেই, ধন্যবাদ।